নমস্কাৰ, মই হৈছোঁ ডক্টৰ ভাস্কৰ দত্ত, হেল্ডি স্মাইল ডেণ্টেল ক্লিনিকৰ এজন কনচালটেণ্ট। মই আজি আপোনালোকৰ লগত দন্ত চিকিৎসা শিতানত এটি বিষয়বস্তু লৈ কিছু কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। দাঁতৰ বিভিন্ন ৰোগৰ পৰা কি ধৰণে মুখৰ কৰ্কট ৰোগ বা মুখৰ কেঞ্চাৰ ইত্যাদি হোৱাৰ সম্ভাৱনা থাকে তাৰ বিষয়ে মই কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা দন্ত চিকিৎসাৰ কাৰণে বা দাঁতৰ বা মুখৰ অসুবিধা বা কিছুমান ৰোগৰ কাৰণে দন্ত চিকিৎসকৰ ওচৰত নিশ্চয় গৈ গৈছে বা দন্ত চিকিৎসকৰ ওচৰত যোৱা অভিজ্ঞতা আপোনালোকৰ আছে। নিশ্চয়কৈ আপোনালোকে এই বিষয়ে কিছু কথা জানিবৰ কাৰণে উৎসুক হৈ থাকিব পাৰে। দাঁতৰ বিভিন্ন ৰোগ, যেনে দাঁতৰ বিভিন্ন ৰোগ বুলি ক'ব গ'লে দাঁতৰ আৰু মূৰ গৰ্ভত হোৱা বিভিন্ন ৰোগৰ কথা ক'ব পাৰি। দাঁতৰ ৰোগ বুলি ক'বলৈ গ'লে যেনে ডেণ্টেল কেৰিজ বা দাঁত ভাঙি বা চাৰ্প পইণ্ট তেনেকুৱা থকা বিধৰ অসুবিধা বা ব্ৰকেন টিথ বা ডেণ্টেল চেঞ্চিটিভিটি বা ডেণ্টেল কেৰিজ বা ক্ৰেক টুথ বা ইত্যাদি বিভিন্ন ধৰণৰ দাঁতৰ সমস্যা থাকিব পাৰে বা দাঁত কেতিয়াবা ইনফেক্টেড হয়, গজি থকাৰ কাৰণে বিষ হয় বা দাঁতত ফুড ইনফেকশ্যন হয় বা লাষ্টৰ থাৰ্ড মলাৰত ফুড ইনফেকশ্যন হয়, যেনে পেৰিটনাইটিছ হয়, কেতিয়াবা বিষ হোৱা ইত্যাদি ধৰণৰ দাঁতৰ সমস্যা। লগতে মূৰ গৰ্ভত হোৱা বিভিন্ন আনুষংগিক সমস্যা, যেনে মুখত ঘাঁ হোৱা, ৰিকাৰেণ্ট আলচাৰ, ঘনাই ঘনাই মূৰ গৰ্ভত ঘাঁ হোৱা। মুখৰ ঘাঁ বুলি ক'ব গ'লে বিভিন্ন ধৰণৰ ঘাঁ হ'ব পাৰে, যেনে আপুনি ব্ৰাছ ইনজুৰি হৈও আপোনাৰ মূৰ গৰ্ভত ঘাঁ হ'ব পাৰে বা কেতিয়াবা ভিটামিন ডেফিচিয়েঞ্চি হৈও মুখৰ বিভিন্ন ঠাইত ঘাঁ হোৱা দেখা যায় বা ইত্যাদি বিভিন্ন ক্ৰিটিকেল ৰোগ বা বিভিন্ন ইণ্টাৰনেল ডিজিজ বা আভ্যন্তৰীণ ৰোগৰ কাৰণেও কেতিয়াবা কিছুমান লক্ষণ হিচাপে মূৰ গৰ্ভত কিছুমান ঘাঁ হোৱা দেখা যায়। আৰু কেতিয়াবা ব্লাডৰ ডিছঅৰ্ডাৰ বা তেজৰ কিছুমান ৰোগৰ কাৰণেও আপোনাৰ মূৰ গৰ্ভত কিছুমান লক্ষণ হোৱা, যেনে গাম ব্লিডিং ইত্যাদি ধৰণৰ সমস্যা হোৱা দেখা যায়। বা এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ পৰা বা এনেকুৱা ধৰণৰ আনুষংগিক সমস্যাবিলাকৰ পৰা কি ধৰণে আপোনাৰ মাৰাত্মক অসুবিধাৰ সৃষ্টি হ'ব পাৰে বা মাৰাত্মক ব্যাধিৰ সৃষ্টি হ'ব পাৰে তাৰ বিষয়ে মই কিছু ক'ব বিচাৰিছোঁ। দাঁতৰ সমস্যা বুলি ক'ব গ'লে প্ৰথমে মই আপোনালোকক ক'ব বিচাৰোঁ সাধাৰণ সমস্যা এটাৰ পৰা, যেনে আপোনাৰ দাঁত এটা কিবা বস্তু খোৱাৰ ফলত দাঁতত ক্ৰেক অহাৰ ফলত কোনোবা ঠাইত দাঁত এটা চাৰ্প পইণ্ট হয় আপোনাৰ মূৰ গৰ্ভত বা জিভাত কাটি আছে, কিন্তু আপুনি বিশেষ সমস্যাৰ সন্মুখীন হোৱা নাই সেই কাটি থকাৰ কাৰণে, কিন্তু সেই কটা অংশই ঘনাই ঘনাই আপোনাৰ মূৰ গৰ্ভত বা জিভাত দাঁতৰ সেই চাৰ্প পইণ্টটোৱে ক্ৰিয়া কৰি থকাৰ ফলত তাত সূক্ষ্ম ঘাঁৰ সৃষ্টি হ'ব পাৰে। আৰু সেই ঘাঁটো যদি আপুনি ইগন'ৰ কৰে বা আপুনি গুৰুত্ব নিদিয়ে, কিছুদিন বা কিছু মাহ বা কিছু বছৰ থকাৰ ফলত সেই ঠাইখিনিত ক্ৰনিক ইৰিটেশ্যন এটা হয়। তাৰ পৰা আপোনাৰ মাৰাত্মক ব্যাধি যেনে মূৰ গৰ্ভত বিভিন্ন ধৰণৰ যেনে কেঞ্চাৰ ইত্যাদি ৰোগলৈও পৰিৱৰ্তন হোৱা দেখা যায়। গতিকে এনেকুৱা ধৰণৰ চাৰ্প পইণ্ট বা এনেকুৱা ধৰণৰ যদি কিবা ডেঞ্চাৰ ইৰিটেশ্যন, আপুনি ঢিলাকৈ পিন্ধি থকা ডেঞ্চাৰ এটাই যদি ক'ৰবাত কাটি আছে বা তেনেকুৱা ধৰণৰ যদি কিছুমান ক্ৰনিক ইৰিটেশ্যন থাকে, তেনেকুৱাবিলাক প্ৰাৰম্ভিক অৱস্থাতে যিমান পৰা যায় সোনকালে নিৰাময় কৰি লোৱাটো অতিকৈ প্ৰয়োজন। ইয়াৰ উপৰিও দ্বিতীয়তে মই ক'ব বিচাৰোঁ, কেতিয়াবা দাঁতত ইনফেকশ্যন হয়, কেতিয়াবা দাঁতৰ গুৰিত পুজ হোৱা বা পুজ জমা হোৱা দেখা যায়, যাক আমি পেৰিএপিকেল পেথলজি বুলি কওঁ। গতিকে এনেকুৱা ধৰণৰ পেৰিএপিকেল পেথলজি যদি হয় বা দাঁতৰ ভিতৰত ইনফেকশ্যন হৈ থাকে, তেতিয়া দেখা যায় কেতিয়াবা ফাৰ্মাচীত গৈ দুই এটা বিষৰ দৰৱ খোৱাৰ পিছত বিষটো কমি গ'ল বা দুই এটা এণ্টিবায়'টিক কেতিয়াবা কিনি খালে ইনফেকশ্যনটো কণ্ট্ৰল হৈ যোৱাৰ ফলত
বিশেষ সমস্যাৰ সন্মুখীন নহ'ল ঠিক হৈ যোৱাৰ কাৰণে পেচেণ্টে বা ৰোগীজনে নিজেও ভাবিলে যে মোৰ সমস্যাটো সমাধান হৈ গ'ল গতিকে বিশেষ খৰচা পাতি ইত্যাদি কৰিব পৰা প্ৰয়োজন নাই গতিকে পিছত যি হয় দেখা যাব গতিকে এনেকুৱা ধৰণে থাকি যোৱাৰ ফলত গতিকে কেতিয়াবা আকৌ ঘনাই বিষ হ'ল আকৌ দুটামান দৰৱ খালে খোৱাৰ পিছত আকৌ সমস্যাটো সমাধান হৈ গ'ল কিন্তু এনেকুৱা কৰি সমস্যাটো থৈ দিয়াৰ ফলত কেতিয়াবা দেখা যায় সেই পেৰিএপিকেল পেথলজি বা দাঁতৰ ভিতৰত যদি ইনফেকশ্যন হৈ থাকে সেই ইনফেকশ্যনটোৱে গৈ কেতিয়াবা ভিতৰত টিউমাৰ বা এনেকুৱা ধৰণৰ বা বিভিন্ন ধৰণৰ যেনে ডেণ্টিজিয়াছ চিষ্ট বা বিভিন্ন ধৰণৰ যেনেকুৱা গেনুলমা ইত্যাদি হয় বা দাঁতৰ ভিতৰত তেনেকুৱা ধৰণৰ চিষ্ট বা টিউমাৰ ইত্যাদি হয় কেতিয়াবা আপোনাৰ ইভেন বিনাইন টিউমাৰ নহয় কেতিয়াবা কৰ্কট টিউমাৰ যিটো আপোনাৰ মেলিগনেণ্ট টিউমাৰ বুলি কয় এনেকুৱা হয়ো কেতিয়াবা আপোনাৰ ভিতৰে যথেষ্টখিনি স্প্ৰেড হৈ যোৱা দেখা যায় গতিকে এনেকুৱা ধৰণৰ সমস্যা যদি থাকে তাক প্ৰাৰম্ভিক অৱস্থাতে নিৰ্মূল কৰি সঠিকভাৱে বৈজ্ঞানিক ভিত্তিত তাক ট্ৰিটমেণ্ট কৰাই ঠিক কৰি লোৱাটো অতিকৈ প্ৰয়োজন ইয়াৰ উপৰিও দাঁতৰ বিভিন্ন সমস্যা যেনে আপোনাৰ থাৰ্ড মলাৰ পৰা যেতিয়া আমাৰ জামি দাঁত বা যিটো উইজডম টুথ বুলি কওঁ সেই দাঁত গজাৰ সময়ত বা দাঁতটো গজোতে আপোনাৰ যদি সম্পূৰ্ণভাৱে নগজে কেতিয়াবা ইনফেক্টেড হৈ গজা দেখা যায় বা কেতিয়াবা গজিছে কিন্তু শেষৰ দিনৰ মঙহখিনি দাঁত দুৰ্বল হৈ থকাৰ ফলত তাত ৰিকাৰেণ্ট এটা ইনফেকশ্যন হয় হৈ থকা দেখা যায় যেনে আপোনাৰ পেৰিকনাইটিছ বুলি কোৱা হয় তাক সেই পেৰিকনাইটিছ ঘনাই ঘনাই হৈ থকাৰ ফলত সেই ইনফেকশ্যনটোৰ পৰাও কেতিয়াবা ভিতৰত আপোনাৰ ইনফেকশ্যন বাঢ়ি গৈ কেতিয়াবা সাংঘাতিক সমস্যা হ'ব পাৰে গতিকে এনেকুৱা ধৰণৰ সমস্যাবিলাক যদি থাকে তাক প্ৰাৰম্ভিক অৱস্থাতে তাক নিৰ্মূল কৰি লোৱাটো অতিকৈ প্ৰয়োজন গতিকে এনেকুৱা ধৰণৰ পেৰিকনাইটিছ বা এনেকুৱা ধৰণৰ ইনফেক্টেড টুথ যদি থাকে সেই ইনফেক্টেড টুথ সমস্যাটো ঘনাই ঘনাই বিষ হৈ থাকিব পাৰে আৰু সেই ঘনাই ঘনাই বিষ হৈ থকাৰ ফলত তাৰ পৰা যিটো ক্ৰনিক ইনফেকশ্যন হয় পিছলৈ কেতিয়াবা আপোনাৰ ধৰক বনি টিউমাৰ বা বনি কেঞ্চাৰ ইত্যাদি হোৱাও দেখা যায় বা মেলিগনেণ্ট কেঞ্চাৰ বা এনেকুৱা ধৰণৰ হোৱাও দেখা যায় গতিকে এনেকুৱা ধৰণৰ পেৰিকনাইটিছ যদি ঘনাই ঘনাই হৈ থাকে তাকো আপোনাৰ সঠিকভাৱে প্ৰণালীবদ্ধভাৱে তাক নিৰ্মূল কৰি লোৱাটো অতিকৈ প্ৰয়োজনীয় আৰু ইনফেক্টেড দাঁত এটাৰ ওপৰত যদি ঘনাই ঘনাই যদি বিষ হৈ থাকে গতিকে দৰৱ খাই তাক কমাই থোৱাতকৈ তাক সঠিকভাৱে তাক চাৰ্জাৰী কৰিয়েই হওক দাঁতটো ৰিমুভ কৰি তাক দিয়াটো অতিকৈ প্ৰয়োজন আৰু বিভিন্ন ধৰণৰ যেনে অৰেল আলচাৰ আপুনিতো মূৰ গৰ্ভৰ আলচাৰৰ বিষয়ে ক'ব যাওক বিভিন্ন ধৰণৰ অৰেল আলচাৰৰ পৰা আপোনাৰ বিভিন্ন জটিল ৰোগৰ লক্ষণ হ'ব পাৰে যেনে সাধাৰণ আলচাৰ বুলি ক'ব গ'লে কেতিয়াবা দেখা যায় ছাত্ৰীসকলে পঢ়ি থকা সময়ত তেওঁলোকে যথেষ্ট পঢ়াৰ চাপৰ বাবেই হওক বা যাৱতীয় পুষ্টিকৰ খাদ্য নোখোৱাৰ ফলতে হওক কিছুমান মূৰ আলচাৰ হোৱা দেখা যায় বগা পৰে বা কেতিয়াবা ৰঙা অলপমান চাউণ্ডিংটো পোৱা দেখা যায় যিটোক আমি এপথাছ আলচাৰ বুলি কওঁ এনেকুৱা ধৰণৰ এপথাছ আলচাৰবিলাক পঢ়ি থকা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত খুব বেছিকৈ দেখা যায় যেনে আপোনাৰ পৰীক্ষাৰ সময়ত বা ৱেডাৰ চেঞ্জ যেনে ঠাণ্ডাৰ পৰা গৰম বা গৰমৰ পৰা ঠাণ্ডা বা এনেকুৱা ধৰণৰ ঋতু পৰিৱৰ্তনৰ সময়ত প্ৰায় এপথাছ আলচাৰবিলাক পোৱা দেখা যায় এই আলচাৰবিলাক অতিকৈ পেইনফুল হয় আৰু এসপ্তাহ 10 দিনলৈকে কেতিয়াবা থকা দেখা যায় যাৰ ফলত জ্বৰ ইত্যাদিলৈকে হোৱা দেখা যায় গতিকে এনেকুৱা এপথাছ আলচাৰবিলাক মেইনলি মেণ্টেল ষ্ট্ৰেছ ভিটামিন ডেফিচিয়েঞ্চি মেইনলি বি কমপ্লেক্স ডেফিচিয়েঞ্চি ইত্যাদিৰ কাৰণে হোৱা দেখা যায় গতিকে এনেকুৱা অসুবিধা যদি হৈ থাকে নিজৰ পঢ়াৰ ক্ষেত্ৰত যথেষ্ট ক্ষতি হয় আৰু এনেকুৱা ধৰণৰ ৰিকাৰেণ্ট এপথাছ আলচাৰ যদি হৈ থাকে দন্ত চিকিৎসকৰ ওচৰত গৈ সঠিকভাৱে ডায়েগনচিছ কৰি দৰৱ ইত্যাদি লৈ তাক ঠিক কৰি লোৱাটো অতিকৈ প্ৰয়োজন ইয়াৰ উপৰিও কেতিয়াবা কিছুমান গাম ব্লিডিং সমস্যা বিভিন্ন কাৰণে হ'ব পাৰে সচৰাচৰ গাম ব্লিডিঙৰ সমস্যাটো যেনে আপোনাৰ জিঞ্জিভাইটিছৰ ফলত হয় যিটো জিঞ্জিভাইটিছ বুলি যাক আমি ক'ব পাৰোঁ যেনে মূৰ গৰ্ভৰ ভালকৈ পৰিষ্কাৰ কৰি নৰখাৰ ফলত যেনে আপোনাৰ প্লেগ দাঁত ইত্যাদি আপোনাৰ দাঁত আৰু গামৰ
গহ্বৰ বা ভাগবিলাকত জমা হোৱাৰ ফলত গামবিলাক ইনফেকশ্যন হয়, ব্লিডিং কৰে, যাক আমি জিঞ্জিভাইটিছ বুলি কওঁ। গতিকে এনেকুৱা ধৰণৰ জিঞ্জিভাইটিছ সমস্যাৰ কাৰণেও আপোনাৰ প্ৰাৰম্ভিক অৱস্থাত গাম ব্লিডিং হোৱা দেখা যায়। গতিকে এনেকুৱা জিঞ্জিভাইটিছ সমস্যা থাকিলে দন্ত চিকিৎসকৰ ওচৰত গৈ সঠিকভাৱে দৰৱ পাতি ইত্যাদি লৈ বা যিখিনি প্ৰয়োজনীয় ট্ৰিটমেণ্ট কৰিব লগা হয়, সেই ট্ৰিটমেণ্টখিনি যাৱতীয় ট্ৰিটমেণ্টখিনি কৰি তাক নিৰ্মূল কৰাটো অতিকৈ প্ৰয়োজনীয়। কেতিয়াবা দেখা যায় কিছুমান মানুহৰ তাত অতিকৈ পৰিষ্কাৰ হৈ থাকে, তাত কোনো টাৰ্টাৰ বা প্লেক ইত্যাদি জমা হৈ থকা দেখা নাই, কিন্তু দেখা নাযায়, বা তেনেকুৱা ৰোগীৰ ক্ষেত্ৰত দেখা যায় গাম ব্লিডিং সমস্যাটো। গতিকে এনেকুৱা ধৰণৰ গাম ব্লিডিং সমস্যাবিলাক যদি পৰিষ্কাৰ দাঁতত হৈ থকা দেখা যায়, তেতিয়াও আমি প্ৰথম অৱস্থাত আমি ভাবোঁ যে চাব জিঞ্জাইভেল বা গামৰ ভিতৰত কিছুমান ডেপজিট বা হৈ থকা টাৰ্টাৰৰ কাৰণে এনেকুৱা ধৰণৰ গাম ব্লিডিং হ'ব পাৰে। তেতিয়া আমি তাক প্ৰাৰম্ভিক অৱস্থাত কিছুমান ঔষধ পাতি ইত্যাদি দি এবাৰ দাঁতখিনি পৰিষ্কাৰ কৰি লোৱাৰ ফলত সেইখিনি সমস্যা ঠিক হৈ যোৱাটো দেখা যায়। কেতিয়াবা আকৌ এনেকুৱাও হয় যে পৰিষ্কাৰ হৈ থকা দাঁতত ব্লিডিং হৈয়ে আছে। ইভেন আপোনাৰ দাঁতৰ যিখিনি প্ৰয়োজনীয় ট্ৰিটমেণ্ট যেনে স্কেলিং ইত্যাদি বা ঔষধ পাতি ইত্যাদি লোৱাৰ পিছতো ব্লিডিঙৰ সমস্যাটো হৈ আছে। গতিকে তেনেকুৱা ধৰণৰ সমস্যা হৈ থাকিলে কেতিয়াবা কিছুমান ব্যাধিৰ কাৰণেও এনেকুৱা ধৰণৰ গাম ব্লিডিং সমস্যা হ'ব পাৰে। ঘাইকৈ ক'ব গ'লে যদি আপোনাৰ ধৰক ব্লিডিং ডিছঅৰ্ডাৰ কিছুমান থাকে, যেনে আপোনাৰ কেতিয়াবা প্লেটলেট কাউণ্ট কমি থকাৰ ফলত বা কোৱাগুলেশ্যন ফেক্টৰবিলাকৰ ডেফিচিয়েঞ্চিৰ কাৰণেও এনেকুৱা ধৰণৰ গাম ব্লিডিঙৰ সমস্যা হৈ থাকিব পাৰে। তেনেকুৱা হ'লে আমি প্ৰয়োজনবশতঃ আমি বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল'বৰ কাৰণে আমি ৰেফাৰ কৰোঁ। ইয়াৰ উপৰিও কেতিয়াবা যেনে ব্লাড কেঞ্চাৰ ইত্যাদি ৰোগৰ কাৰণেও বা ৰক্তৰ কৰ্কট ৰোগৰ ফলতো আপোনাৰ প্ৰাৰম্ভিক লক্ষণ হিচাপে গাম ব্লিডিং ইত্যাদি সমস্যা হ'ব পাৰে। গতিকে এনেকুৱা নহয় যে গাম ব্লিডিং হ'লেই কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ, মই সেই কথা ক'ব বিচৰা নাই, কিন্তু তাৰো এটা লক্ষণ হিচাপে গাম ব্লিডিং হোৱা বুলি লিখা আছে। গতিকে সেই হিচাপে যদি গাম ব্লিডিং হৈ থাকিলে যদি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা দাঁতত যদি গাম ব্লিডিং হৈ থকা সমস্যা হয়, ইয়াৰ ফলত যাৱতীয় ট্ৰিটমেণ্টখিনি দন্ত চিকিৎসকৰ ওচৰত কৰোৱাৰ পিছতো যদি এনেকুৱা ধৰণৰ লক্ষণ থাকে, তেতিয়া সঠিকভাৱে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাই লোৱাটো অতিকৈ প্ৰয়োজনীয়। গতিকে গাম ব্লিডিং সমস্যা সাধাৰণো হ'ব পাৰে, আৰু এনেকুৱা ধৰণৰ গাম ব্লিডিং সমস্যা কিছুমান জটিল ৰোগৰ প্ৰাৰম্ভিক লক্ষণো হ'ব পাৰে বুলি মই ক'ব পাৰোঁ। ইয়াৰ উপৰিও মূৰগৰ্ভৰ কিছুমান ৰোগ, যেনে আমাৰ নিজৰ কিছুমান দুখৰ কাৰণেও হয় বুলি ক'ব পাৰি, যেনে কিছুমান মানুহে অত্যাধিক চিগাৰেট, ধঁপাতজাতীয় সামগ্ৰী ইত্যাদি খোৱাৰ ফলত মূৰগৰ্ভত কিছুমান ঘাঁৰ সৃষ্টি হোৱা দেখা যায়, বা মূৰগৰ্ভৰ কিছুমান যিবিলাক কোমল ছাল থাকে সেইবিলাক জঠৰ হৈ যোৱা, যাক আমি ফাইব্ৰচিছ হৈ যোৱা বুলি কওঁ। এনেকুৱা ধৰণৰ সমস্যা হয়, কেতিয়াবা মূৰগৰ্ভৰ মেলিব নোৱাৰা সমস্যা বা মূৰগৰ্ভ মেলিব যিমানখিনি পাৰিব লাগে, আমাৰ সাধাৰণতে 3টা আঙুলি সঠিকভাৱে সোমাব লাগে, বা 3টা আঙুলি নোসোমাই 2টা বা এনেকুৱা গ্ৰেজুৱেলি কমি অহা দেখা যায়, যাক আমি অৰেল ছাবমিউকাছ ফাইব্ৰচিছ বুলি কওঁ। বা এনেকুৱা ধৰণৰ তামোল পাণ বিড়ি চিগাৰেট ইত্যাদি খোৱাৰ ফলত মূৰগৰ্ভত কিছুমান বগা চামনি পৰা দেখা যায়, যেনে কিছুমানৰ লিউক'প্লেকিয়া ইত্যাদি ধৰণৰ লক্ষণবিলাক, যেনে লিউক'প্লেকিয়া, এৰিথ্ৰ'প্লেকিয়া, ছাবমিউকাছ ফাইব্ৰচিছ, এনেকুৱা ধৰণৰ যিবিলাক প্ৰি কেঞ্চাৰ লেচন বুলি ক'ব পাৰি, এনেকুৱা ধৰণৰ প্ৰি কেঞ্চাৰ লেচন, এইবিলাক কেঞ্চাৰ নহয়, কিন্তু এই প্ৰি কেঞ্চাৰ লেচনবিলাক সাধাৰণতে তামোল পাণ বিড়ি গুটখা ইত্যাদি ধৰণৰ বস্তুবিলাক সঘনাই সেৱন কৰি থকাৰ ফলত হয়। গতিকে এনেকুৱা ধৰণৰ লক্ষণবিলাক যদি মূৰগৰ্ভত প্ৰাৰম্ভিক অৱস্থাত তাক যদি ডায়েগনচিছ কৰিব পৰা যায় বা চিনাক্ত কৰিব পৰা যায়, তেতিয়া সঠিক ঔষধ বা সঠিক ট্ৰিটমেণ্টৰ দ্বাৰা, যাৱতীয় ট্ৰিটমেণ্টৰ দ্বাৰা আমি আৰম্ভণি অৱস্থাতে নিৰ্মূল কৰি মূৰগৰ্ভৰ কৰ্কটটো হোৱাৰ পৰা আমি ৰোগীজনক বচাব পাৰোঁ। কিন্তু যদিহে এনেকুৱা ধৰণৰ প্ৰাৰম্ভিক লক্ষণবিলাক ধৰা নপৰে আৰু ৰোগীজনেও যদি অৱহেলা কৰে, গতিকে এনেকুৱা ধৰণৰ প্ৰি কেঞ্চাৰ লেচনবিলাকৰ পৰা হঠাৎ মূৰগৰ্ভৰ বিভিন্ন ধৰণৰ কৰ্কট ৰোগলৈ পৰিৱৰ্তন পোৱাটো সহজ হৈ পৰে।
গতিকে প্ৰাৰম্ভিক অৱস্থাতে এনেকুৱা লক্ষণবিলাক যদি নিজে গম পায়, তেতিয়া দন্ত চিকিৎসকৰ লগত বা বিশেষজ্ঞ চিকিৎসকৰ লগত সঠিকভাৱে পৰীক্ষা নিৰীক্ষা কৰাই তাৰ যাৱতীয় ব্যৱস্থা লোৱাটো অতিকৈ প্ৰয়োজনীয়। গতিকে আমি আমাৰ নিজৰ স্বাস্থ্যৰ যত্ন আমি নিজেই ল'ব লাগিব, আৰু নিজৰ মূৰ গৰ্ভৰ যত্ন আমি নিজেই ল'ব লাগিব। আৰু যদিহে আমাৰ স্বাস্থ্য ঠিক হৈ থাকে, তেতিয়াহে আমি আমাৰ নিজৰ জীৱন সুন্দৰকৈ উপভোগ কৰিব পাৰিম। গতিকে নিজৰ স্বাস্থ্য ভালে ৰাখক, আৰু ইয়াৰ লগতে পৰিয়ালটো সুৰক্ষিত কৰি ৰাখক। গতিকে ইয়াৰ লগতে আপুনি নিজেও স্বাস্থ্য ভালে ৰাখক আৰু নিজেও সজাগ হৈ থাকক স্বাস্থ্যৰ প্ৰতি, আৰু নজনা 10জনকো আপুনি নিজৰ স্বাস্থ্য সুস্থ সবল কৰি ৰখাৰ কাৰণে আপুনি সুস্থ কৰি ৰখাৰ কাৰণে আপুনি নিজৰ ফালৰ পৰা আপুনি চেষ্টা কৰক। নমস্কাৰ।